যিসকলৰ বতা চৰাইৰ প্ৰয়োজন আছে আমি ডেলিভাৰী কেনেকৈ পঠাওঁ আমি দেখাই আছোঁ কাৰ্টনত কেনেকৈ পেক কৰোঁ ইয়াৰ চাওক এই বতা চৰাইবোৰ আপোনালোকে চাব পাৰিছে সৰু সৰু মাত্ৰ 5 দিনৰ বতা চৰাই হয় এইবোৰ আমি ডেলিভাৰী কৰিম ডেলিভাৰী আমি কেনেকৈ কৰোঁ আপোনালোকে চাওক যে এটা বক্সত প্ৰায় 100টা 150টা মান এনেকে বাবে আমি সৰু ডাঙৰ চাই বক্সত ভৰিছোঁ আৰু যিসকলৰ যদি এই বতা চৰাইৰ প্ৰয়োজন আছে যিসকলৰ আপোনালোকৰ নম্বৰ দিয়া আছে কন্টাক্ট কৰিব আৰু আপোনালোকে কেনে এইবোৰ ৰাখিব সেই বিষয়ে আপোনালোকে জানিব পাৰিব কল কৰিব আৰু যিসকলৰ প্ৰয়োজন আছে তেখেতে কল কৰিব আৰু যিসকলে এই বিজনেছৰ লগত জড়িত আছে তেখেতে হয়তো লাভৱান হৈছে অতি কম সময়ত আৰু আপোনালোকেও যদি এই বিজনেছটো আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে কৰিব পাৰে আজি চাওক আমি প্ৰায় বহুকেইটা এই বতা চৰাইৰ পোৱালিবোৰ আমি ডেলিভাৰী কৰি আছোঁ ইয়াৰ চাওক কেনেভাৱে আমি প্ৰস্তুত কৰিছোঁ এই এনেভাৱে আপোনালোকৰ ঘৰত একেবাৰে সুস্থ সবলভাৱে আপোনালোকক আমি ঘৰলৈ পঠিয়াই দিম এনেভাৱে এটা পোৱালিৰ একোই নহয় আপোনালোকে যদি সুস্থভাৱে পোৱালিবোৰ পায় তেনেহ'লে আপোনালোকে পোৱালিবোৰ চাই গম পাইছে যে পোৱালিবোৰ কেনেকুৱা সুস্থ আছে যদি আপোনালোকে ডাঙৰ ডাঙৰ কণী দি থকা বতা চৰাই লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব আৰু যিবোৰ চাই আছে আপোনালোকে বতা চৰাইবোৰ এইকেইটা কিন্তু পোৱালি কণী দিয়ে আৰু কণী দিয়া আৰু ডাঙৰ সৰু যি চাইজ আপোনালোকৰ লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আৰু যিসকলৰ লাগে সেইসকলেই কল কৰিব বেকাৰ কল নকৰিব আৰু চাওক কিমান সুস্থ সবলভাৱে এই বতা চৰাইবোৰ ইয়াত আছে ঠিক এনেভাৱে আপোনালোকৰ ঘৰতো এনেভাৱে আমি ডেলিভাৰী ইয়াত যিমান পঠাই দিম বৰ্ডিং দেখি আছে গোটেইকেইটা হৈছে বতা চৰাইৰ ইয়াত কমচে কম 5,000 পোৱালি ইয়াত আছে যদি কাৰোবাৰ লাগে আপোনালোকে যোগাযোগ কৰিব নম্বৰত দিয়া আছে ইয়াত বৰ্তমান পেকিং চলি আছে পেকিংবোৰ আপোনালোকে দেখিব পাৰিছে আৰু এইফালে চাওক গোটেইকেইটা কাপোৰেৰে ঢাকি ৰাখিছে আৰু ইয়াত চাওক মেচিনত দি ৰখা হৈছে আৰু বাহিৰতো আছে আপোনালোকক দেখুৱাই আছোঁ আৰু যিসকলৰ লাগে আপোনালোকে যিমান লাগে আপোনালোকে ইয়াত যোগাযোগ কৰিলেই হ'ল So fish, like this.